হেল্ল' গাইজ, মই তস্পিয়াই মোৰ চেনেল তস্পিয়া ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ওলালোঁ চাওকচোন, সেউজীয়া এই পৃথিৱীখনত বিলীন হ'বলৈ। আপোনালোকৰ বাৰু ভাল লাগেনে এনেকুৱা ৰাতিপুৱাই সেউজীয়া পৰিৱেশ, পথাৰ, গছ গছনিবোৰ দেখিলে? মোৰ কিন্তু বিৰাটেই ভাল লাগে। মানুহজন আৰু মই লাহে লাহে এনেই ফুৰিবলৈ ওলাই আহিলোঁ। আহি বহুত দূৰ পালোঁহি আমি। এই গছবিলাক, পথাৰবিলাক দেখিলেই ৰাতিপুৱাই মনটো ভাল লাগি যায় কিবা এটা। আৰু সূৰ্যৰ পোহৰ অলপ ওলাইছে, বেলিটো ৰ'দজাক আহি পালে মানে তেতিয়া আৰু আগুৱাই যাবলৈ মন নাযায় আৰু ৰ'দৰ পোহৰ গৰম ভাৱ এটা আহে যে। দেৰিয়ে হ'ল ওলাই অহা। চাওকচোন, মোৰ চবফালে গ্ৰীণ হৈ থাকিলে কিবা এটা এনেই ভালো লাগে। এনেকুৱা লাগে যেন বাহিৰতে থাকি যাম। আহি কোনখিনি পালোহি একো ধৰিবগৈ পৰা নাই মই, কাৰণ এইবোৰ ৰাস্তাত মই নতুন হয় সেইকাৰণে। আৰু পথাৰৰ মানে মাজত গৈ কিবা এটা ধানবিলাক পকিলে ভাল লাগে নহয় জানো? সেইবিলাক চাই তাত বহি গৈ, আগতে মানুহে তাত টেঙা চেঙা কাটি খাইছিল। আজিকালি তেনেকুৱা মানে মানুহৰ আচলতে সময়ৰ অভাৱৰ কাৰণে এইবিলাক কৰিব কিছুমানে কৰা যায়, দেখা পোৱা যায়। আৰু আমাৰ পথাৰতো এতিয়া লাহেকৈ অকণমান ধান পকিছে। যাম বাৰু পথাৰলৈ, দেখাম আপোনালোকক। এতিয়া চাওকচোন, এইটো ৰাস্তাইদি চেপনৰ যোৱা ৰাস্তা নেকি, মই ভালদৰে ক'ব নোৱাৰিম। আহি কোনখিনি পালোহি জানো এতিয়া। এই দলংখনৰ ওপৰেদি, নৈখন কি নাজানিছোঁ বাৰু, দলংখনৰ ওপৰেদি চাওকচোন, দলংখনৰ ওপৰেদি কিমান গৰু ৰখি আছে। এই গৰু কেতিয়াবা এনেকৈ ৰাস্তাই পদূলি গৈ পৰে, মানুহৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। হৰ্ণ মাৰিলেও সিহঁতে আঁতৰি দিব নোখোজে। এনেই মন গ'ল আজি ওলাই আহিলোঁ ৰাতিপুৱাই। বিৰাটেই ভাল লাগিলে মনটো কিবা এটা মানে ক'তো নৰখিলেও এনেই কিবা এটা ৰাতিপুৱাই বতাহ জাক লৈ কিবা এটা ভাল লাগে নহয় জানো? আৰু বেছি দেৰি আৰু আকাশখন চাওকচোন, আকাশখন কি ধুনীয়া ফৰকাল হৈ আছে। গৈ আমনি লগা নাই, মানে ইমানেই ভাল লাগিছে মোৰ, গৈ থাকিব মন গৈছে। কিন্তু কিছু কাম থকাৰ বাবে আৰু বেছি দূৰ যাব নোৱাৰিম চাগে। মাজে মাজে এনেকৈ ফুৰি থাকোঁ আমি, ভাল লাগে মোৰ ৰাতিপুৱা ফুৰি। আপোনালোকে এতিয়া ব্লগ পাই থাকিব বাৰু। ইয়াৰ মাজতে এটা কথা কওঁ, যি হয় মোৰ নতুন চেনেল, সেইটো কাৰণে সকলোৱে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।